নমস্কাৰ, মই ডক্টৰ বাহাৰুল ইছলাম। জয়তে মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই নতুন ভিডিঅ'টোৰ জৰিয়তে আপোনালোক কেনেকৈ এখন বগা দাগবিহীন আৰু ধুনীয়া মুখৰ গৰাকী হ'ব পাৰিব তাৰ ওপৰত এক আলোচনা আগবঢ়াম। প্ৰায়ে দেখা যায় আমাৰ ছোৱালীবিলাকে বা বোৱাৰীসকলে নিজৰ মুখৰ দাগ নাইকিয়া কৰিবলৈ বিভিন্ন ডক্টৰৰ ওচৰত পৰামৰ্শ বিচাৰি যায়, যাৰ ফলত কেতিয়াবা বিভিন্ন ধৰণৰ কেমিকেল ইৰিটেটিং ক্ৰীম ইউজ কৰাৰ কাৰণে আগতকৈ মুখৰ চেহেৰা আৰু বেয়াহে হোৱা দেখা যায়, বা নিজে নাজানি বিভিন্ন ফাৰ্মাচীৰ পৰা বিভিন্ন ধৰণৰ ক্ৰীম ইউজ কৰি নিজৰ মুখখন আগতকৈ আৰু বেয়াহে কৰে বা সৌন্দৰ্য সতেজ হোৱাৰ বিপৰীতে সৌন্দৰ্যবিহীনহে হয়। গতিকে কেনেকৈ ঘৰতে টকা খৰচ নকৰি কম খৰচত বা ঘৰুৱা উপাদানেৰে আপুনি মিশ্ৰণ বনাই নিজৰ মুখখনত ইউজ কৰি নিজৰ মুখৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰিব তাৰ ওপৰতে আলোচনা কৰিব গৈ আছোঁ। আপুনি ঘৰতে পকা অমিতা আৰু পকা ফল একেলগে ফেনেকি নিজৰ মুখখনত সপ্তাহত দুবাৰকৈ ইউজ কৰক আৰু আধা ঘণ্টাকৈ ৰাখি তাৰপিছত ধুই দিয়ক। চাব আপোনাৰ মুখৰ সৌন্দৰ্য বাঢ়িব। নিজৰ ঘৰতে 3 চামুচ দৈ, 1 চামুচ মৌ, এটা কণী ভাঙি তাৰ লগত 2 চামুচ বেচন মিক্স কৰি পেলাই মুখত আধা ঘণ্টা দি পেলাই ৰাখক আৰু তাৰপিছত শুকোৱাৰ পিছত ধুই দিয়ক। এনেকৈ সপ্তাহে কমেও দুবাৰকৈ 3 মাহ লগাওক। তাৰপিছত কেঁচা হালধি 2 চামুচ আৰু 1 চামুচ মৌ বা 2 চামুচ দৈ একেলগে মিশ্ৰণ বনাই মুখত আধা ঘণ্টাকৈ সপ্তাহে দুবাৰকৈ 3 মাহ দিয়ক। নাইবা নেমুৰ ৰস 2 চামুচ, তাৰ লগত 1 চামুচ মৌ আৰু 2 চামুচ দৈ একেলগে মিক্স কৰি পেলাই সপ্তাহে দুবাৰকৈ 3 মাহ লগাওক। নাইবা তিয়হৰ 2 চামুচ ৰস আৰু এল'ভেৰা জুইচ বা এল'ভেৰা যি জেল থাকে ইয়াৰ 1 চামুচ আৰু মৌ 1 চামুচ এনেকৈ মিশ্ৰণ বনাই সপ্তাহে দুবাৰকৈ 3 মাহ ব্যৱহাৰ কৰক। এইকেইটা মিশ্ৰণ যদি আপোনালোকে 3 মাহমান ব্যৱহাৰ কৰে, আপুনি কোনো ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ, কোনো ডক্টৰৰ ওচৰৰ পৰা দামী দামী ক্ৰীম ননাকৈ আপুনি ঘৰতে এই মিশ্ৰণ ব্যৱহাৰ কৰি মুখৰ সৌন্দৰ্য বঢ়াব পাৰিব আৰু দাগবিহীন ধুনীয়া আৰু বগা মুখৰ গৰাকী হ'ব পাৰিব। আৰু ইয়াৰ লগত ইণ্টাৰনেলি আপোনালোকে ৰাতিপুৱা এটা নেমু চেপি তাৰ ৰসৰ লগত 1 চামুচ মৌ মিহলি কৰি সপ্তাহে দুবাৰকৈ 3 মাহ খাওক। নাইবা সপ্তাহত কমেও 2-3 বাৰকৈ এগিলাচকৈ কমলাৰ ৰস খাওক। যদি আপোনালোকে এনেকৈ নেমুৰ ৰস আৰু কমলাৰ ৰস খাব পাৰে সপ্তাহে দুবাৰকৈ 3 মাহ, আৰু যিকেইটা মিশ্ৰণৰ কথা কৈছোঁ সেয়া আজি ঘৰত বনাই লগাব পাৰে, আপোনালোকে 3 মাহৰ পিছত নিজে এখন ধুনীয়া বগা দাগবিহীন আৰু সৌন্দৰ্য আৰু সতেজময়ী মুখৰ চেহেৰা দেখা পাব। গতিকে মই ভাবোঁ আপোনালোকে টকা খৰচ কৰি ডক্টৰৰ ওচৰত যোৱাতকৈ নেচাৰেলি ঘৰতে বহি সৌন্দৰ্য ট্ৰিটমেণ্ট কৰক। মই ভাবোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক যথেষ্ট উপকৃত হ'ব। ধন্যবাদ।